আজি আকৌ আহিলোঁ আপোনালোকৰ ওচৰত এতিয়া দিনটো কাম বন কৰি ভাগৰে জুগৰে এয়া ৰোজা ৰাখি নামাজ পঢ়ি আকৌ আহিবলৈকে ইফতাৰী তৈয়াৰ কৰিবলৈ সকলোৱে জানে যে এই ৰোজা ৰাখি কাম কৰোঁতে কিমান কঠিন হয়নে নহয় এতিয়া মোৰ ভিডিঅ'লৈ ষ্টাৰ্ট কৰিলোঁ আসসালামু আলাইকুম সকলোৱে ভালে আছে কিজানি এতিয়া আজি ৰেচিপি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ দিনটোৰ কাৰণে ৰোজা ৰাখি পেলাই এতিয়া মই বনাব লৈছোঁ ঘুগনি তাই পিঁয়াজত মই তেলত পিঁয়াজ দিলোঁ নৰসিংহ আৰু গোটা জিৰা দি পেলাই অলপমানখিনি ফ্ৰাই কৰি লৈ আছোঁ কাৰণ এতিয়া ৰোজাৰ মাহত যিহেতু আমাৰ কিবা ভিতৰত আইটেম বনাব লাগে তাৰ বাবে এতিয়া আৰু কি বনাম কাৰণ বনাবই লাগিব ডেইলি বেলেগ বেলেগ লাগে মোৰ ছোৱালীজনীয়ে ৰোজা ৰাখে তাৰ বাবে আজি আৰু তাই ক'লে মা মই ঘুগনি খাম সেইকাৰণে ঘুগনি বনাব ল'লোঁ এতিয়া নহৰু খুন্দি দিয়ে নহৰুখিনি অলপ খুন্দি দিলোঁ কেঁচা জলকীয়া ফালি আৰু বিলাহীখিনি টুকুৰা টুকুৰি কৰি পেলাই মই তাত আকৌ এইখিনি অলপ মজুৰ দিলোঁ অলপ মজাৰ পিছতে মই মছলাখিনি ঢালি দিলোঁ মছলা অলপ কম কৰি দিছোঁ জানিবা হালধি জলকীয়া গুড়ি ধনিয়া গুড়ি জিৰা গুড়ি আৰু নিমখ দি দিলোঁ আৰু ইয়াত পেষ্ট দিলোঁ মই গোটা জিৰা গোটা ধনিয়া শুকান জলকীয়া আদা নহৰু আৰু হালধি কেঁচা হালধি দেই মই এইখিনি কেঁচা হালধি পেষ্টখিনি ঢালি পেলাই এইখিনি পানী মিক্স কৰি দি দিলোঁ মিক্স কৰি এইখিনি ধুনীয়াকৈ এতিয়া ঢাকি হ'ব দিলোঁ কেঁচা হালধি দিলে কি হয় জানেনে কালাৰটো ধুনীয়াকৈ উঠে আৰু দেখাটো ধুনীয়া লাগে আৰু খায়ো সোৱাদ যিহেতু অৰিজিনেলে এতিয়া মই বইল কৰি লোৱা আলু আৰু মটৰখিনিকে মই ইয়াত এতিয়া পেষ্টত এইখিনিত পিঁয়াজত মই ঢালি দিলোঁ ঢালি আৰু আলুখিনি আকৌ চামুচে দি অলপমান ভাঙি আধা ভাঙা কৰি দিলোঁ তেতিয়া অলপ গোটা হ'ব খায়ো সোৱাদ লাগিব টেষ্টি হ'ব সেইকাৰণে আজি মই ৰেচিপি মানে কি আৰু ইফতাৰীত এই ঘুগনি ল'লোঁ ধনিয়া পাতখিনি ওপৰেদি আকৌ কাটি লোৱাখিনি দিলোঁ আৰু তাৰ বাবে আকৌ এইখিনি ফল ফুলানখিনি কাটিলোঁ তৰমুজ কাটিলোঁ আপেল কাটিলোঁ এইবোৰ কাটি ৰেডি কৰি আছোঁ ইফতাৰীৰ কাৰণে দিনটো আৰু কি কৰিম খাবই লাগিব হয়নে নহয় আৰু এইপিনে মৌচুমী কাটি ল'ম ইফতাৰীৰ টাইমত যিহেতু অলপ কষ্ট নকৰিলে নহয় আৰু দিনটো কাম বন কৰি আকৌ এই কষ্ট আকৌ এইপিনে ফ্ৰাই পেনত তেল গৰম হ'ব দি পেলাই নৰসিংহ পাত যিহেতু আছে নহয় আপোনালোকে খাই পাইছে কিজানি নৰসিংহ পাত ঠাৰিত কিন্তু পাতখিনি লাগি আছে দেই তাতে আকৌ মই বেচনৰ আকৌ কৰ্ণফ্ল'ৰ আৰু মছলা গোটেইখিনি অলপ কৰি মছলা দি পেলাই তাত আকৌ পেষ্ট কৰি পেলাই মই তাত আকৌ নৰসিংহ পাতখিনি ডুবাই মই আকৌ তেলত ফ্ৰাই কৰিলোঁ দেই দেখাটো ভাল লাগে খাই কিন্তু সোৱাদ অৰিজিনেল সদায় আৰু কিমানে খাম এনেকুৱাই ছোৱালীজনী ক'লে মা আজি ঠাৰিৰ সৈতে মানে পকৰা বনাই খাম সেইকাৰণে আজি ঠাৰিৰ সৈতে পকৰা বনালোঁ অলপমান বেলেগ টাইপ কৰি বনালোঁ সদায় আৰু পেষ্ট কৰি বা ছিঙি আৰু বেলেগ টাইপৰ কেনেকুৱা বনাওঁ কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'টো চাই পেলাই ক'বচোন পকৰীখিনি ভাল হৈছেনে হোৱা নাই ঘৰত নিশ্চয় ট্ৰাই কৰি চাব এইপিনে মোৰ পকৰাখিনি হৈ যোৱাৰ পিছত আকৌ তেলত ফ্ৰাই পেনত তেল গৰম হ'ব দি মই পুৰি বনালোঁ পুৰি বনাই আকৌ ধুনীয়াকৈ মই এই পুৰিখিনিও ফ্ৰাই কৰি লৈ আছোঁ ধুমাধুম কৰি পুৰিখিনি ফ্ৰাই কৰি লৈ আছোঁ ইপিনে পুৰিখিনি ফ্ৰাই নকৰিলে নহ'বই যিহেতু পুৰিখিনি এতিয়া মই এইখিনি ফাল্টি কৰি দিলোঁ ধুনীয়াকৈ অলপমান মানে হ'ব দিলোঁ এতিয়া মোৰ এই পুৰি ধুনীয়াকৈ ফুলি উঠি একদম ধুনীয়া কালাৰ নিচিনা হৈ উঠিছে দেখাটো ভাল লাগে এনেকৈ ফুলিলে পুৰিখিনি বনালে নিজৰো বিলাক খাই লাগিলে যেনেকুৱাই হওক হয় নে নহয় দেখাত ভাল হ'ব লাগে এতিয়া মোৰ এই পুৰি ফাইনেলি এইখিনি হৈ যোৱাৰ পিছত এতিয়া মই আকৌ এই চৰ্বত বনাইছোঁ ঘৰত নিজে আকৌ নেমু চৰ্বত নেমু চৰ্বত আৰু এইপিনে হ'ল অৰেঞ্জ চৰ্বত এইখিনি বনাই ৰেডি কৰি পেলাই এতিয়া ইফতাৰীৰ কাৰণে চবখিনি ৰেডি হ'ল অলৰেডি মোৰ ইফতাৰী ৰেডি গোটেইখিনি আপোনালোকে চাহ গাজৰ হ'লেও আৰু কি আছে আপুনি নিজে ক'ব পাৰিব পুৰি পকৰা আপোনালোকে লৈ খাই বৈ আমি এতিয়া মই মোৰ দুজনী ছোৱালী লৈ পেলাই এতিয়া ইফতাৰীলৈ বহিছোঁ সকলোৱে আপোনালোকে ইফতাৰী কৰিলে নে কৰা নাই জনাব নিশ্চয় কমেণ্ট কৰি পেলাই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিওঁ সকলোৱে সুস্থ থাকক ভালে থাকক বাই গুড নাইট সকলোকে